তো নমস্কাৰ গাইজ, মোৰ মিনি ব্লগত আকৌ এবাৰ লগ পালোঁ। তো আজি মই বাচ্চাবিলাকক লৈ কাম কৰি আছোঁ, মানে বাচ্চাবিলাক এনে টাইম পাছ কৰি থাকে। তো আজি কামতে লগাই দিছোঁ আৰু দেখিছে এতিয়া মানে মই শাকৰ টেকেনা দি আছোঁ, নহ'লে গৰু ছাগল আহি খাব ন শাকবিলাক। তো এতিয়া টেকেনা দি আছোঁ, মই কাম কৰি বেছি ভাল পাওঁ। আৰু বাচ্চাবিলাক মানে এটা ধৰণৰ কাৰণে পূৰা কাজিয়া। আৰু লগতে এইটো মোৰ বাই, সিদিনাখন দেখিছে কাপোৰ কৰি আছিলে, আজিও হোৱা নাই। লগতে মায়ে 100 টকা দিলে দোকান যাবলৈ, এতিয়া মিঠাতেল আনিব ক'লে মিঠাতেল আনিলোঁ। আৰু লগতে এইবিলাক গেছ কৰক গাইজ, আপোনালোকে কি হয় ভাত নহয় কিন্তু খাবলৈ বহুত ভাল লাগে। আৰু লগতে ইমান আলু কি কৰিম দেখি থাকক আপোনালোকে কি কৰিম। লগতে 2 টুকুৰা কৰিছোঁ, মাজতে টুকুৰা কৰিছোঁ। আৰু লগতে ঘছ টানি থৈছে বাবাই, আমাৰ ইয়াত ঘছ বুলি কোৱা হয় এইবিলাক। আৰু লগতে আলুবিলাক সেই দেখিছে এইবিলাক মানে এনেকৈ দিছোঁ, আৰু এইবিলাক মানে এনেকৈ দিলে আৰু ডাবল আলু হৈ যায়। আপোনালোকে দেখিছে আমাৰ ইয়াত এনেকৈ গাৰে। তো জনে এনেকৈ গাৰে কমেণ্ট কৰি ক'ব। আমাৰ ইয়াত এতিয়া দাদা, আবু আৰু মায়ে গাড়ী আছে। তো আজিৰ ভিডিঅ'টো এইখিনিতে লগ পাইছোঁ, বাই বাই।